নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক এটা আমাৰ নতুন ভিডিঅলৈ যোৱা সপ্তাহত আমাৰ এজন ইউটিউবাৰে মানে ভাৰতৰ এজন ইউটিউবাৰে অসমৰ গামোচাক জন্তু বুলি কোৱাৰ পিছত ডাঙৰ কন্ট্ৰভাৰ্সি হৈছিল আৰু ইয়াৰ পিছতে যোৱা 4 দিন আগত এটা আকৌ নতুন কন্ট্ৰভাৰ্সি অসমক লৈ আহিছে অসমৰ সত্ৰীয়া নৃত্যক লৈ আহিছে সোনি টিভিৰ এটা প্ৰগ্ৰামক সত্ৰীয়া নৃত্যক সম্পূৰ্ণ বিকৃতিকৰণ কৰা হৈছে আৰু ইয়াৰ পিছতে আমাৰ প্ৰতিজন অসমীয়াই জাঙুৰ খাই উঠিছে টুইটাৰত টুইট কৰিছে যে সোনি টিভিয়ে অসমৰ সংস্কৃতিক ডিসৰেসপেক্ট কৰিছে তো সমগ্ৰ তথ্যখিনি সকলোকে জানিবলৈ এই ভিডিঅটো আপোনালোকে সকলোকে চাওক নমস্কাৰ বন্ধু-বান্ধৱী অকল মই কিংকৰ চৌধুৰী আৰু পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ কেচিটক ফেমিলি লৈ প্ৰথমতে আপোনালোকে ভিডিঅটো চাই লওক এনে কেনেদৰে বিকৃতকৰণ কৰা হৈছিল অৰিজিনেলৰ দ্বাৰা অৰ্থাৎ যেটো অৰিজিনেল ডান্স ফৰ্ম আছে হেইটো মই আপোনালোকক দেখাই দিছো আৰু যেটো সোনি টিভিৰ সুপাৰ ডান্সাৰ চেপ্টাৰ 4 ত যেটো অনুষ্ঠান হৈছিল হেইটো মই আপোনালোকক দেখাই দিছো স্ক্ৰিনত আপোনালোকে চাই লওক ও গোবিন্দ গুণনিধি গোবৰ্ধনধাৰী দৈত্য দানৱ মৰ্দনকাৰী গোবিন্দ গুণনিধি গোবৰ্ধনধাৰী দৈত্য দানৱ মৰ্দনকাৰী গোবিন্দ গুণনিধি গোবৰ্ধনধাৰী দৈত্য দানৱ মৰ্দনকাৰী কালিক ঘালি হিৰে বনমালী নাচত কাসত গিৰি গিৰি হে নাচত কাসত গিৰি গিৰি হে মৃদঙ্গ দিমি দিমি নাদে দুন্দুবি মৃদঙ্গ দিমি দিমি নাদে দুন্দুবি ভিডিঅটো আপোনালোকে চালে আৰু ইয়াৰ পিছতে অসমৰ পৰা কেনেদৰে মানুহবিলাকে টুইট কৰিব ধৰিলে হে আপোনালোকে স্ক্ৰিনত চাব পাৰিব মোৰ স্ক্ৰিনত আপোনালোকক স্ক্ৰিন ৰেকৰ্ডিঙৰ সহায়ত টুইটাৰত কেনেদৰে আমাৰ হাল্লাবল হৈছে অসমীয়াবোৰে যিবোৰে আমাৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আছে আৰু হয়তো যিসকলে নাইও আৰু তথাপিও সত্ৰীয়া নৃত্য বুজি পায় সত্ৰীয়া নৃত্য দেখিছে বা সত্ৰীয়া নৃত্য কৰোতে যিবিলাক মুদ্ৰা অৰ্থাৎ যেনেকুৱা ডান্স ফৰ্ম ব্যৱহাৰ কৰে সেইবোৰ বুজি পায় হয়তো আপুনি বা মই হয়তো কিছুমান বস্তু বুজি নাপাব পাৰো কিন্তু এওঁলোকে হয়তো নিশ্চয় বুজি পায় আৰু এওঁলোকে ধৰিব পাৰিছে যে সোনি টিভিৰ এই অনুষ্ঠানটো যেটো সত্ৰীয়া নৃত্য প্ৰেজেন্ট কৰা হৈছে সেই সত্ৰীয়া নৃত্যটো সম্পূৰ্ণৰূপে ভুল আৰু ইয়াৰ পিছতে সত্ৰীয়া নৃত্য যিসকলে জানে অসমৰ যিসকলে সত্ৰীয়া নৃত্য কৰে তেওঁলোকে জাঙুৰ খাই উঠিছে আৰু জাঙুৰ খাই উঠিবলগীয়া কথাও মই ভাবো আৰু আজি আমাৰ প্ৰতিজন অসমীয়াই হয়তো আমি এইবিলাক যদি আমি গুৰুত্ব নিদিও তেনেহলে হয়তো আমাৰ আগন্তুক দিনত আমাৰ সংস্কৃতিবোৰ এনেকুৱা ধৰণে বিকৃতকৰণ হ'ব আৰু আপোনালোকে নিশ্চয় জানে বৰ্তমান অসমত আৰু এটা ডাঙৰ এটা সোশ্যাল প্ৰবলেম আৰম্ভ হৈছে বেংগলী ভাৰ্চেছ এছামিছ আৰু আপোনালোকে এই সম্পৰ্ক আপোনালোকে মোক জনাব যে আপোনালোকে কাৰ হৈতে আছে শৃংখল চলিয়াৰ হৈতে আছে নে বেংগলী ফেডাৰেচনৰ লগত আছে আপোনালোকে কি ভাবে যে অসমত অসমীয়াগিৰি চলিবনে নে অসমত বাহিৰৰ যিবিলাক মানুহ আছে তেওঁলোকৰো অধিকাৰ আছে আপোনালোকে কি ভাবে মই মোৰ মন্তব্য পিছৰ ভিডিঅত মই আপোনালোকক জনাম কিন্তু বৰ্তমান মই আপোনালোকৰ ওপৰত এৰি দিছো আপোনালোকে নিশ্চয়কৈ এটা হলেও কমেন্ট কৰিব যে অসমৰ সংস্কৃতি আৰু অসমীয়াগিৰি চলিবনে এই সম্পৰ্কে আপোনালোকে নিশ্চয় কমেন্ট কৰিব আৰু এইটো কন্ট্ৰভাৰ্সিৰ বিষয়ে আপোনালোকে কি কয় যে সত্ৰীয়া নৃত্য সোনি টিভিত এনেকুৱাকৈ মানে আপোনালোকৰ উপস্থাপন কৰি ভুল কৰিছে নেকি সোনি টিভিয়ে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিছিল নে নাই কি কৰিব লাগে আপোনালোকে নিশ্চয়কৈ কমেন্ট কৰক আৰু এই ভিডিঅটো সকলোকে যাতে শেয়াৰ কৰি দিয়ে মই প্ৰতিজন অসমীয়াকে অনুৰোধ জনাইছো আৰু মই সোনি টিভিৰ মই মোৰ তৰফৰ পৰা মই এটা কথা ক'ব বিচাৰিম যে কোনোবা এটা সংস্কৃতি এয়া লাগে অসমৰে হওক বা মৰাঠা আপোনালোকৰ বেংগল হওক বা আপোনালোকৰ সাউথ ইণ্ডিয়ানে হওক বা আপোনালোকৰ জোৰে নহওক কিয় সংস্কৃতি এটা যেতিয়া আপোনালোকে উপস্থাপন কৰিব তাক যোন ৰাজ্যৰে নহওক কিয় তাক বিকৃতকৰণ কৰাৰ কাৰো অধিকাৰ নাই এয়া আছিল মোৰ মন্তব্য আপোনালোকৰ মন্তব্য দিবলৈ নাপাহৰিব ইমানখিনি মই ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅটো লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব জয় আই অসম